ফ্ৰিজত থোৱা আছিলে। হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি ভিডিঅ'টো ৰাতিপুৱাই আৰম্ভ কৰিছোঁ। আজি ৰ'দটো ইমান কাৰাকৈ ওলাইছে, কিন্তু ওলালে যদিও ৰ'দটো দিছে যদিও আৰু কিনো কৰিম। হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালে আছে। আমাৰো ভালেই বাৰু। আজি ভিডিঅ'টো ৰাতিপুৱাই আৰম্ভ কৰিছোঁ। ভাবিলোঁ আজিৰ দিনটো কি কৰোঁ সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু গৰম বহুত পৰিছে নহয়নে? কিন্তু গৰম পৰিলেনো কি হ'ব, আমি কৰিবলগীয়া কামবোৰতো কৰিবই লাগিব। গতিকে চাই থাককচোন আজি মই কি কৰোঁ। ৰাতিপুৱা প্ৰথমতেই গা ধোৱা কাপোৰকেইটা ধুই মেলি লৈছোঁ। তাৰপাছত মানুহজনৰ সৈতে ধুনীয়াকৈ একাপ চাহ খাই লৈছোঁ। এই ফুলকেইপাহ চাওকচোন, কালাৰ পেপাৰে বনোৱা। ভাল লাগিছেনে বাৰু? আজি একেবাৰে ভাতেই বনাই দিব লৈছোঁ। মানে আজি আমি মা ঘৰলৈ যাম। যোৱা ৰাতিৰ মাছ আছিলে, তাকেই বনাব লৈছোঁ। এইফালে এয়া বিলাহী, আলু, পিঁয়াজ, জলকীয়া সকলো যোগাৰ কৰি লৈছোঁ। আৰু লগতে সৰু আলুগুটি কেইটামানো ধুই লৈছোঁ। সৰু আলুগুটিৰ ভাজি খাই কোনে কোনে ভাল পায় বাৰু? কমেণ্ট কৰিবচোন। ধুনীয়াকৈ আলুখিনি ধুই মেলি ভাজি লৈছোঁ। ভাজিকণ হোৱালৈকে অকণমান ইফাল সিফাল কৰি আহোঁ। নাৰিকলৰ পানী শুই দিয়া। কেনেকুৱা হৈছে? ভাল হৈছে? ফ্ৰিজত থোৱা আছিলে। আৰু ঠাণ্ডা হৈ আছে। A few moments later. এয়া আজি আমাৰ দুপৰীয়া ভাত সাজ ৰেডি হৈ গ'ল। এয়া বিলাহীৰ সৈতে মাছৰ আঞ্জা, আলু ফ্ৰাই আৰু নেমু এপিচ। গৰমৰ দিনত নেমু মেইন দেই। তেতিয়াহ'লে ভাতকেইটা মজাকৈ খাই লওঁ দেই। তাৰপাছত আকৌ লগ পাই আছোঁ। কেনেকুৱা হৈছে? 1 hour later. ভাত পানী খাই অকণমান ৰেষ্ট কৰি এতিয়া ঘৰলৈ যাবলৈ ৰেডি হৈ ল'লোঁ। চাই থাকিব ভিডিঅ'টো। ঘৰত গৈ কি কৰোঁ সকলো দেখাই থাকিম। এতিয়া ব'লক। এয়া তেল ডিপুত সোমাই তেল ভৰাই ল'লোঁ, দেন গৈ থাকোঁ। ঘৰলৈ যোৱা বুলি ক'লে মনটো বৰ ভাল লাগে নহয়নে? যিসকল ঘৰৰ বাহিৰত থাকে বা বিয়া হোৱা ছোৱালীসকলেহে জানে। চাওকচোন পৰিৱেশটো কিমান ধুনীয়া। সোণাৰু, কৃষ্ণচূড়া, এজাৰ গছবোৰত ফুলেৰে জাতিষ্কাৰ হৈ পৰিছে। এইফালে আকৌ মানুহজনে তামোল এখন খাবলৈ সোমালে। খাবই দিয়কচোন, বুঢ়া যে। বাৰু ভিডিঅ'টো ইয়াতেই সামৰি দিওঁ দেই। বাকী ঘৰত গৈ কি হয় নেক্সট ব্লগত দেখাম। গতিকে চেনেলটো যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব। আৰু সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ বাই।